আপোনালোকে এতিয়া আজি আপোনালোকে লগ পাই মানে কিমান ভাল লাগিলে? তোমালোকৰ মানে মই পাইছিলোঁ ভিডিঅ' নিউজত পাইছিলোঁ, পাই পেলাই মই ৰাস্তাত এতিয়া দেখি পেলাই মই নামি গ'লোঁ। তাৰমানে একচুৱেলি তোমালোকক মানে মই অভিনন্দন জনাইছোঁ আৰু যাতে দুফালে ভালে ভালে গৈ পোৱা। গতিকে এতিয়া তোমালোকে মানে কি তেজপুৰ আহিব এতিয়া তোমালোকে ঘৰৰ পৰা ওলোৱা কেইদিন হ'ল? আমাৰ আজি ঘৰৰ পৰা ওলোৱা আজি ডে 9 days হ'ল। হয়। কিবা ক'বা নেকি এনেকৈ ভিডিঅ'ত অলপ ওচৰত मिश्रा जी कुछ बताने चाहते हैं? जय श्री राम सभी को। मैं अजय मिश्रा यूपी अयोध्या से बेसिकली मैं हूँ और मैं नितिन भाई के साथ अयोध्या राम मंदिर का निर्माण हो चुका है, उसका उद्घाटन होना है, तो वो 22 फरवरी को, तो हम उसमें शामिल होने के लिए पैदल यात्रा कर रहे हैं। अभी तक इससे पहले हम साइकिलिंग कर रहे थे, लेकिन ये फर्स्ट टाइम पैदल यात्रा आसाम से अयोध्या का कर रहे हैं। तो अभी हम लोगों का आज 9वां दिन है लखीमपुर से निकले हुए। अभी देखते हैं कितना टाइम लगेगा, बाकी श्री राम की मर्जी है। আচ্ছা লখিমপুৰৰ পৰা কোনোবা কিবা হেল্প কৰিছেনে? লখিমপুৰৰ পৰা বুলি নহয়, এতিয়ালৈকে আমাৰ চাওক 9 দিন হ'ল। 9 দিনত আমি একো অসুবিধা পোৱা নাই। ৰাস্তাত বহুত প্যাৰ, বহুত মৰম দিছে। যিহেতু আমি যোনটো নিউজত আপুনি যোনটো নিউজত চাইছে পানীকে আমি বহুত মিডিয়াত দিছোঁ। আমাৰ এটা মটিভ আছে, ছেভ ইনভাইৰমেণ্ট, বেগৰ পিছপিনে লিখা আছে। যিহেতু আমি বহুত ট্ৰেভেল কৰোঁ, ট্ৰেভেলৰ ধৰণত আমি বহুত জেগা ফুৰি আহিছোঁ। মই 17টা ষ্টেট ফুৰিছোঁ, ভাইয়ে ক'লে যে সি 12টা ষ্টেট ফুৰিছে চাইকেলিং কৰি পিনে। আমি এই ঘূৰাৰ মটিভটো হৈছে যে ছেভ ইনভাইৰমেণ্ট, পৰ্যাৱৰণটো বচাই ৰাখিব লাগে। যেনিবা এক্সাম্পল দিছোঁ, মই এতিয়া ফুৰি আছোঁ, ফুৰি থাকোঁতে কি হয়, আমি এটা পানী বটল কিনিলোঁ, পানী বটলটো খাই পিনে লগালগ য'তে ত'তে পেলাই দিওঁ। সেইটো আমাৰ কৰিব নালাগে, আমাৰ ডাষ্টবিন ব্যৱহাৰ কৰিব লাগে। এই মটিভটোৰ বাবে আমি ওলাইছোঁ। জয় হিন্দ, জয় ভাৰত, হৰ হৰ মহাদেৱ।